Hey guys, welcome back to my YouTube channel. বহুত দিনৰ পিছত আপোনালোকৰ মাজত পুনৰবাৰ আহিলোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালেই আছোঁ। আমি আজি কলৈ গৈ আছোঁ আপোনালোকক সকলো দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব এণ্ডলৈকে। আৰু এয়া চাওক আমি কেনেকৈ যাই আছোঁ। আচলতে আমি বাসুকা কলেজৰ পৰা গৈ আছোঁ NSS প্ৰগ্ৰাম লৈ। ক'ত গৈ আছিলোঁ? উলুবাৰী ME স্কুলত আমি সকলোৱে আমাৰ ফ্ৰেণ্ডছ মিলি আমি যাই আছোঁ। টিচাৰসকলেও অলৰেডি গৈ পাইছে, মানে সকলোৱে নিজৰ নিজৰ হিচাপত যাবলৈ গৈছে আৰু আমি এনেকৈ গৈ আছোঁ। কেইবছৰ পিছত যাই পাওঁ ঠিক নাই, কিন্তু তথাপিও আমি যামেই, আমি খামেই, আমি কাম কৰিমেই। ইমান দূৰ খোজকাঢ়ি যোৱাটো সম্ভৱ নাছিল, সেইবাবে আমি ছাৰৰ গাড়ীত উঠিলোঁ আৰু বাকী কেইজনে চাইকেল লৈ আহি আছিলে। হেল্ল' গাইজ, আপোনালোককতো তেতিয়াই কৈয়ে আছিলোঁ যে আমি ক'তবা যাই আছিলোঁ। হয়, তো এতিয়াও আমি মিটিং চিটিং কৰি মানে এতিয়া আমি ওলাইছোঁ। তো এতিয়া আমি মানে মানুহৰ ঘৰত যাব লাগে, ঘৰত যাই আমি ছাৰ্ভে কৰিব লাগে। তো আৰু চাই থাকিব আমি কাৰ কাৰ ঘৰত যাওঁ, কেনেকুৱা মানুহৰ ঘৰত যাওঁ। আকৌ আমি ফিৰ আহিম ঘূৰি স্কুলখনত। এতিয়াও এণ্ড হোৱা নাই, তো হ'ব। আৰু কি কি হয় আপোনালোকে চাই থাকক। আৰু এটা সৰু চাই লাইক কৰি দিব, সৰু চাই হাৰ্ট কমেণ্ট কৰি দিব। আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মোৰ ব্লগে চাই আছে ভণ্টিজনী। পেঞ্চন পায়। প্ৰথম ঘৰখনত আহিলোঁ এতিয়া। নেক্সট ঘৰত সোমাম। ইমান ধুনীয়া, কিন্তু বহুত ধূলি। নম্বৰ ঘৰত উভতি আহিলোঁ আকৌ ছাৰ্ভে কৰি। এতিয়া গাইছ ব্ৰইলাৰ চিকেন। বাই। আমি যাবলৈ ওলাইলোঁ। এইখিনি আছিল আজি ব্লগটো। আশা কৰোঁ সকলোৱে চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। টিল দেন টাটা, বাই বাই।